Patumi Thereni Pai Krehiniarni, Arnikan Sampor Pai Trogapor, Bokajan CCI ATM Adungalong, AJYCP, APHLC, AATA, SU Pen India Prime Minister Narendra Modi lapen Home Minister Amit Shah tum Banghini Amephi kekai padupon. Non-headjong India Parliament along Ajir Kiding Pen Assam lapen Karbiang Longaratum, a Ninke Dog Denai, CAA, Kacheparai Pondera Jog, Ninke Ti, Ninke Kang, lapen Ninke Pung Chapaklang Ponsi, Labang Somi Pi. Mike kai pon pusi pachini pon. Labang solong APHLC CC pen retired IAS Jaikathar AJYCP pen Jitu Phukon lapen pinangan asong along kedoke thekiding atum chetongtun. CAA ke komentunita chedondun de lapen chedondun thek lasila ke puthot che envek nangji. Ate Bangladesh Hindu atuma phanwansi Assam lapen Karbiang along Ladakh loke lopu ke hok ponji ke lasila soputhak sodak pen pinrem thiplu. CAA Ami Nuaru Amit Shah Gopek Narendra Modi Gopek lapen Murdabat pu hai hui ke hang kisarlang padoponsi Bokajan rongsopi par omplup anpinlu. Amar Ohomot Thoka United Opposition Forum Assam আমি সিদ্ধান্ত কৰা মৰ্মে আমি ইয়াত প্ৰতিবাদ কৰিছো কাটো আমি নামানো এটা কথা মাত্ৰ নৰ্থ ইষ্ট ইণ্ডিয়া বা শিডিউল ট্ৰাইব এৰিয়া টু 6 শিডিউল এৰিয়া টু বলবৎ নহব বুলি কয় কিন্তু হেতু আমি মানিব নোৱাৰো কাৰণ বলবৎ কেনেকৈ নকৰিব এই সিটিজেন এজনক যদি বেংগল বিহাৰ ওড়িশা যদি সিটিজেন কৰে আমি কেনেকৈ আইডেন্টিফাই কৰিব যে এটো কা পৰা হে ইয়াত হুমাইছে বুলি সেই কাৰণে এইটো মিছা কথা এই 6 শিডিউল এৰিয়াত আৰু নৰ্থ ইষ্টত এটো বলবৎ নহব বুলি কোৱাটো এটো মিছা কথা সেই কাৰণে আমি ডিমান্ড কৰিছো যে এই কাটো ৰিপিল কৰিব লাগে গোটেই ইণ্ডিয়াৰ পৰাহে ৰিপিল কৰিব লাগে বুলি আমি ডিমান্ড কৰিছো এইটোহে কথা সেই কাৰণে যোৱাকালিনে পৰহি তেওঁলোকে কাটো ইয়াত বলবৎ হ'ব বুলি কৈছিল গভৰ্ণমেণ্টে আমি এই গভৰ্ণমেণ্ট জিটো কৰিলে হেতু আমি অপোজ কৰিছো আৰু এই কা এক্টটো ৰিপিল কৰিব লাগে কা আমি গ্ৰহণ নকৰো যদি উত্তৰ পূৰ্বাঞ্চলৰ যদি ৰাজ্যসমূহত যদি কা গৃহীত নহয় অসমৰ 6টা যি খস্ত অনুষ্ঠিত জিলা আছে তেওঁ তাত যদি কা গৃহীত নহয় তেতিয়া অসমৰ বাকিসমূহ জিলাৰ কাৰণে কা কেনেকৈ ভাল হ'ব আমাৰ এতিয়া প্ৰশ্ন হৈছে আৰু যিটো খস্ত অনুষ্ঠিত যিবোৰ জিলাত কা প্ৰযোজ্য নহয় বুলি কৈছে যাৰ ইয়াৰ জনসাধাৰণে যদি এতিয়াও হার পোৱা নাই ভৱিষ্যতলৈ কিন্তু সেই কাখনে কিন্তু খস্ত অনুষ্ঠিত অঞ্চলসমূহতো জিলাসমূহতো কিন্তু কাখনে গ্ৰাস কৰিব আমাৰ ভাষা সংস্কৃতি কৃষ্টি সেই কাৰণে আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ৰাইজলৈ আহ্বান কৰিছো যে ৰাইজ ওলাই আহক ৰাজপথলৈ এনেকে আপোনালোকে বহি নাথাকিব নহলে অনাগত দিনত এখন ত্ৰিপুৰা ৰাজ্যৰ দৰে আমি অসমত পৰিণত হ'বলৈ আগবাঢ়ি গৈ আছো সেইকাৰণে সময় থাকুংতে এই হিটলাৰী শাসন ব্যৱস্থাৰে যে শাসন কৰি আছে ভাৰতবৰ্ষৰ জনসাধাৰণৰ অসমৰ জনসাধাৰণৰ যে বিজেপি চৰকাৰখন অনাগত দিনত খিলঞ্জীয়াবাসী ৰাইজে এই চৰকাৰখন উফৰাই পেলাবলৈ বদ্ধপৰিকৰ হ'ব Bokajan penanante rang Karbiang Long Live